আপোনালোকে কিন্তু এই ভুলটো ইউটিউবত কেতিয়াও নকৰিব, নহ'লে কিন্তু মানে পস্তাব লাগিব। আৰু মই যিহেতু পস্তাইছোঁ। ডাৱৰীয়া বতৰ, খিৰিকীৰ ফাকে চাওক কি ধুনীয়াকৈ হালি জালি আছে বাঁহ গছৰ পাতবোৰ। আৰু ডাৱৰীয়া বতৰ জানেই নহয়, কাপোৰৰ দম চকীতে ৰাখি দিছোঁ আধা শুকান কাপোৰবোৰ। আৰু এই জেগাকণ চাওকচোন, এই জেগাখন মোৰ খুবেই প্ৰিয়। খিৰিকীৰ কাষতেই বহি লওঁ আৰু খিৰিকীৰ ফালে চাই ভিডিঅ' এডিটিং কৰাত লাগি যাওঁ ইয়াতে বহি পেলাই। হেল্ল' গাইজ, গুড মৰ্ণিং, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। বৰ্তমান মোৰো ভালেই। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেওঁলোকক মষ্ট ৱেলকাম। আৰু যিসকলে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ এনেদৰে মোক উৎসাহ দি যাব ভিডিঅ' বনাবলৈ। আৰু তেনেহ'লে বেছি পলম নকৰোঁ, ব'লক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এতিয়া আহোঁ মূল কথালৈ। মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ যে মই মোৰ চেনেলৰ নামটো চেঞ্জ কৰি দিম বুলি। কিন্তু অতি দুখেৰে জনাওঁ যে মোৰ চেনেলটো নামটো চেঞ্জ কৰিব নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ আপোনালোকক কৈ আছোঁ। এতিয়া আহোঁ মূল কথালৈ। মানে মোৰ চেনেলটো আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ যে মোৰ চেনেলৰ নামটো চেঞ্জ কৰি দিওঁ বুলি। যিহেতু মোৰ চেনেলৰ নামটো বহুত দীঘল হয়, সেইকাৰণে মই মোৰ চেনেলৰ নামটো অলপ চুটি কৰি দিওঁ বুলি ভাবিছিলোঁ। নামটো একেটাই থাকিব কিন্তু চুটি কৰি দিম বুলি ভাবিছিলোঁ। কিন্তু অতি দুখেৰে জনাওঁ যে খুব দুৰ্ভাগ্যবশতঃ মানে মোৰ চেনেলৰ নামটো চেঞ্জ কৰিব নোৱাৰিলোঁ। কিয় নোৱাৰিলোঁ আপোনালোকক কৈ আছোঁ ৰ'ব। আপোনালোকক কোৱাৰ দৰে মই মোৰ চেনেলৰ নামটো চেঞ্জ কৰিবলৈ লওঁতে মানে চেঞ্জ কৰিলোঁ আৰু লিখি দিলোঁ যে মানে মোৰ নিজৰ প্ৰফাইলত গৈ পেলাই মোৰ নামটো যেনেদৰে লিখিব পাৰি তেনেদৰে মই লিখি দিলোঁ। লিখি দিয়াৰ লগে লগে মই চালোঁ যে মোৰ নামটোচোন চেঞ্জ হোৱাই নাই, একেই আছে। গতিকে মই আকৌ কাটি দিলোঁ। কি বা হ'ল বোলো, আকৌ মই কাৰোবাক ভালদৰে সুধি বা নিজে অলপ জানি লৈ পেলাই নামটো চেঞ্জ কৰিম এনেকৈ বুলি ভাবিলোঁ। কিন্তু আকৌ ভাবিলোঁ যে মই চেনেলত যিহেতু ভিডিঅ' এটা দিলোঁৱেই, গতিকে মইতো নামটো চেঞ্জ নকৰিলে বেয়া হ'ব। গতিকে মই নামটো চেঞ্জ কৰিবলৈ মানে উঠি পৰি লাগিছোঁ আৰু দেই। কিন্তু কি হ'ল, চেনেলৰ নামটো একবাৰ লিখি পেলাই আকৌ কাটি পেলাই মানে মোৰ নিজৰ যিটো নাম আছে এতিয়া চুম্পী এণ্ড হৰ্ষিতা বুলি আকৌ লিখি দিলোঁ। সেইকাৰণে কি হ'ল মানে লিখিব মানে মই যিটো নতুনকৈ নাম দিছোঁ মানে সেই নামটো লিখিব মই পৰা নাই। বহুবাৰ ট্ৰাই কৰিছোঁ কিন্তু পৰা নাই। লাষ্টত যে গম পালোঁ আপোনালোকে কিন্তু এই ভুলটো ইউটিউবত কেতিয়াও নকৰিব, নহ'লে কিন্তু মানে পস্তাব লাগিব। আৰু মই যিহেতু পস্তাইছোঁ এতিয়া, মানে হাতখন মানে বিষাই গৈছেগৈ। কি হয়, নামটো মানে চেঞ্জ কৰিম বুলি যিহেতু মনটো খুব বেছি ভাল লাগি আছিলে, আচলতে ভাল লাগিবই দিয়কচোন। মোৰ মানে খুব এক্সাইটেড হৈ আছিলোঁ যে নামটো চেঞ্জ কৰি দিওঁ, এতিয়াৰ পৰা কিবা এটা মনটো ভাল লাগিব আৰু চেনেলৰ নামটোও ভাল লাগিব এনেকৈ বুলি ভাবি আছিলোঁ। কিন্তু মানে নহ'লগৈ আৰু কামটো। ইমান বেয়া লাগিছে মনটো, কি ক'ম আৰু আপোনালোকক। মানে কিয় নহ'ল মানে এবাৰেই নামটো ইউটিউবত নাম চেঞ্জ কৰিবলৈ হ'লে এবাৰেই নামটো লিখি দিলেই হৈ গ'ল, নিজে নিজে পাছত হৈ যাব। কিন্তু আকৌ কাট কুট কৰি পেলাই দুবাৰ তিনিবাৰ কৰিলে মানে ৰ'ব লাগিব কেইদিনমান। মানে মোক এতিয়া 14 দিন সময় দিছে। 14 দিন সময়ৰ পাছত মই আকৌ নামটো চেঞ্জ কৰিব পাৰিম। কি হয় নেজানো আৰু মানে বেয়াও লাগিছে। আৰু এনেকৈ মানে সদায় সদায় কি হয়, ভালো নহয় দিয়কচোন। ইউটিউবৰ কাৰণে, চেনেলটোৰ কাৰণে ভাল নহয় নামটো কাট কুট কৰি বাৰে বাৰে এইটো কাম কৰি থাকিব নালাগে। এতিয়া ভাবিছোঁ যে একেটাই নাম ৰাখি দিওঁ নেকি বুলি। কি হয় চাই লওঁ আৰু 14 দিনৰ পাছত আপোনালোকক জনাম বাৰু কি হয় কি নহয়। প্ৰতিটো কথাই জনাওঁৱেই যেতিয়া, এইটো কথাও আপোনালোকক জনাই দিম। মানে খুব বেয়া লাগিছে, কি ক'ম আৰু আপোনালোকক। তথাপিও থাকক আৰু দিয়ক, এতিয়া ইটো 14 দিনলৈকে চুম্পী এক্স হৰ্ষিতা ব্লগ বুলিয়ে থাকক বুলি ভাবিছোঁ। কি হয় নাজানো আৰু। সেয়াই আৰু আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। যদি নাম চেঞ্জ কৰিম বুলি ভাবিছে তেনেহ'লে একবাৰেই লিখিব, লিখি পেলাই তেনেকৈ ৰাখি দিব, নিজে নিজে হৈ যাব। মোৰ মানে ভুল হ'ল যে মই ভাবিলোঁ কি হোৱা নাই যে কিবা ভুল হ'ল নেকি বুলি ভাবি পিনে আকৌ কাটি পেলাই আকৌ চুম্পী এণ্ড হৰ্ষিতা ব্লগ বুলি লিখি দিলোঁ। সেইটোৱে মোৰ ভুল হৈ গ'ল। তাৰপিছত আকৌ নেক্সট বাৰ মই কৰিব খুজিছোঁ, মোৰ নহ'ল আৰু মানে।
সেইটোৱে কথা আপোনালোকক জনাবলৈ আহিলোঁ, যাতে আপোনালোকেও যদি নাম চেঞ্জ কৰিম বুলি ভাবিছে এই ভুলটো কেতিয়াও নকৰিব। এবাৰেই লিখিব আৰু দি দিব, নিজে নিজে হৈ যাব। সেয়াই আছিল বন্ধুসকল, আপোনালোকৰ মাজলৈ আজি এইটো ভিডিঅ' আগবঢ়ালোঁ, যাতে আপোনালোকেও উপকৃত হয় বুলি। নিশ্চয় উপকৃত হ'ব নজনাসকলে। কিছুমানৰ নামটো সঁচাকৈ প্ৰথম যেতিয়া ইউটিউব খোলা হয় তেতিয়াতো কোনেও নাজানে ন, নামটো মানে যি মনলৈ আহে তাকে দি দিয়া হয়। সেইকাৰণে মানে পিছত দীঘল হ'লে মানে অলপ এনেই চাৰ্চ কৰি চাবলৈও বহুত প্ৰব্লেম হৈ যায়, বহুত সময় লাগি যায়। সেয়েহে আৰু ময়ো সেইকাৰণে ভাবিছিলোঁ যে চাৰ্চ কৰি চাবলৈ হ'লে টাইমটো মানে কমকৈ লাগিব, সেইকাৰণে মানে নামটো শ্বৰ্ট কৰি দিওঁ, তেতিয়া মানুহৰ মনত থাকিব এনেকৈ বুলি ভাবিছিলোঁ আৰু সেয়াই আৰু নহ'লগৈ। তাকে আপোনালোকক জনালোঁ। আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে একেবাৰে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লাইক আৰু কমেণ্টটো কৰি দিব, তেতিয়া মই ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ। গতিকে আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।